হাই হেল্ল' নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ মই দীপশিখা বৰুৱা আপোনালোক সকলোকে মোৰ পুনৰবাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো 3 দিনমান আগতে বনাই থৈছিলোঁ কিন্তু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব পৰা নাছিলোঁ আৰু আজি ভাবিছোঁ আপলোড দিম বুলি আৰু আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা পায় কমেণ্টত জনাব আৰু থাম্বনেইল ফটোখন দেখিতো গম পাইছে ভিডিঅ'টো কিহৰ সেইটো নকলেও হ'ব আৰু মোৰ চুলিখিনি ধুই দিছিলোঁ ৰাতিপুৱা যিহেতু আৰু সেইকাৰণে এনেকৈ আছোঁ আৰু তিতি আছোঁ চুলিখিনি শুকোৱা নাই ভিডিঅ'টো চাব কেনেকুৱা পায় আৰু ইয়াত পলু গুচাই अरे कहना क्या चाहते हो আৰু এইফালে ফৰিং মা পথাৰলৈ গৈছিলে ধান কাটিবলৈ ফৰিং ইয়াত পালে আৰু এইফালে পাখিবোৰ গুচাই আছোঁ এইবিলাক পাখি ধুন মানুহ বহি আছে এজনী হাই কৈ দিয়া নামটো কৈ দিয়া ধুন ভাল ছোৱালী মানুহ মানে কি খাই ভাল পোৱা ফৰিং খাই ভাল পোৱা আৰু এইফালে পলু তুলি আছে পলু বইল কৰি লৈছে পলুখিনি বইল কৰি এতিয়া ভাজিব লাগিব এইখিনি এতিয়া হৈ গ'ল বইল কৰি নমাই দিওঁ নমাই পিনি পলুখিনি ভাঙি পিনি আকৌ ভাজিব লাগিব আজি পলু মাছ ফৰিং সব খাম क्या बात है सर क्या बात है सर क्या बात ये बात है মাছ খানা ডবল মানে একদম পুৰা হেভি হ'ব মাছ এইফালে ফৰিং পলু এইফালে নবৌয়ে পলু কাটি আছে আমাৰ ধুন মানুহ বা মানে পলু কেঁচাই কেঁচাই খাবা নেকি পলু বোলে ফৰিং तू समझा हाँ नहीं तू समझा नहीं নাই ধোৱা ধুব লাগিব ধুই থাকে এইফালে আলুৰ লগত মানে মাছৰ লগত আলু মাছ একে কথা ঘৰত এনেকে থাকে ন কলে যোৱা মাছ ধুংগে আৰু এইফালে মই মাছখিনি ধুই লওঁ সেইটো ঘৰুৱা মানে ডেইলি ব্লগ দিবলৈ আছিলে এনেই ঘৰুৱা ব্লগ সেনেকৈ দি দিছোঁ মানে আপোনালোকৰ মাজলৈ আনিছোঁ ৰেচিপি চিষ্টেম নহয় যেনিবা সেনেকৈ কওঁ জলদি দুটামান দিব লাগিছিল চিলনি যে একদম ডাল দিছে দেই
যিমানকণ দিবলৈ আৰু লগতে ওলাই আহিব হৈ যাব কোৱা কথাখিনি পৰিখিনি গাইছে ফৰিংখিনি ভাজি হৈ গ'ল এতিয়া পলু ভাজিব লাগিব তাৰপিছত পলু পিছত মাছ ভাজিব লাগিব এফালে চোনে পুৰা আলু গুচাই আছে মাছৰ লগত দিবলৈ আৰু এইফালে মই আলু কুটি আছো মাছৰ লগত বনাবলৈ আৰু সেইফালে নবৌয়ে ষ্টেটাছ ফালিবলৈ পুৰা ফটো মাৰি আছে ষ্টেটাছ দিবই বোলে আজি নবৌয়ে দাদাক জনাব অকণমান Desvíes la mirada, quédate cerca de mí. এইফালে পলু ভাজিবৰ কাৰণে তেল দিছে দিয়ে দে তেলত পিঁয়াজ জলকীয়া দিলে এতিয়া মাছটো জোল বনাব আলু আৰু মাছ আৰু এইফালে নহৰু আৰু এতিয়া ইয়াত আলুখিনি দি দিছে তেলত আৰু মোবাইলটোত মানে একেবাৰে হেৰিটো নাই চাউণ্ডটো মানে বহুত মানে ভইচটো হেৰিত আহে আৰু হালধি
দিলে আলু গুটিখিনি সিজিলে এতিয়া ইয়াত পানী দি দিব বোলে গৰম পানী অকণমান দি দিয়া ইয়াত পানী গৰম কৰি থোৱা আছে 2 বাটিমান দি দিব শুকাব লাগিব নহয় এতিয়া জুই পুৰা দি দিব লাগিব চিলনী জীয়েকৰ সাধু নিচিনাকে এই দুডাল দি থৈছে এতিয়া পুৰা দিব জুই ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ এইফালে এতিয়া ফৰিং পলু মাছ একেলগতে থৈ দিছোঁ আৰু পুৰা জুই দি দিছে এতিয়া উতলি চেৰ উতলিবলৈ ধৰিলে এতিয়া মাছটো দি দিছে মানুহ 5টা ধুন মানুহ লগাই সব দিবা নে সরি যান আৰু এতিয়া মাছটো দি দিলে অলপ দেৰি উতলিব ঢাকি থৈ দিছে আৰু মই এতিয়া ভাত খাম মাছৰ লগত আলু জোল বনাইছিলা আমাৰ আপোনাৰ পলো আৰু এয়া হ'ল উঠনি আপোনালোকে দেখিলে ফৰিং আৰু চাটনি বনালে আৰু উঠনি আচাৰ দেখিছিলোঁ আপোনালোকে মই বনাইছিলোঁ তাৰপৰা জলকীয়া এটা ল'লোঁ টেঙা দি থৈ আছে মাছ sudah blender nyoba banget lah harus ada nino kok nolo
আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আৰু আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব বাই